Hey guys, তো পোনপ্ৰথমে আমাৰ YouTube চেনেল টেকনিকেল চামলৈ স্বাগতম জনাইছোঁ। তো আজি মই দেখাবলৈ গৈ আছোঁ যদি আপুনি আপোনাৰ মোবাইলত গেম খেলিতে লাগে PUBG হওক, PUBG Lite হওক, Free Fire হওক আদি গেমবোৰ খেলোতে লেগ মাৰে তো সেই লেগটো কেনেকৈ সলভ কৰিব। তো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনাৰ প্ৰবলেমটো সলভ হয় তেন্তে লাইক কৰি দিও ভিডিঅ'টো আৰু লগতে কমেন্ট বক্সত জনাব যদি কিবা বুজাত অসুবিধা থাকি যায়। তো বলক তেন্তে বেছি সময় অপব্যয় নকৰি উল্টা পুল্টা বকি নাথাকি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে আপুনি আপোনাৰ মোবাইলত প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব আৰু চাৰ্চ কৰিব GFX টুল GFX টুল 4 আপুনি যিটো গেমৰ কাৰণে লাগে ধৰক আপোনাক যিটো গেম আপুনি ইউজ কৰে ধৰক আপুনি PUBG হওক, Free Fire হওক, PUBG Lite হওক। তো মই আজি আপোনাক PUBG মোবাইলটো দেখাই দেখাম PUBG মোবাইল। তো আপুনি Free Fire খেলিলে একদম সেম প্ৰচেছ হয়। আপুনি Free Fire খেলিলে Free Fire কাৰণে ডাউনলোড কৰিব পাৰে GFX টুল ফৰ PUBG। ডাউনলোড যেন মোৰ ডাউনলোড কৰা আছে আপডেট দিব দিছে আপুনি ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। দি দিছোঁ তাৰপিছত এইটো GFX টুল ফৰ PUBG অ'পেন কৰি ল'ব। অ'পেন কৰিলে আপুনি ইয়াত চিলেক্ট কৰিব কোনটো ভাৰ্জন খেলি আছে আপুনি গ্ল'বেল নে কোৰিয়ান নে PUBG Lite। তো মই এইটো প্ৰথমতে খেলি আছোঁ 0.17.0 ক্লিক কৰিব। Do you think traders are financial frauds? Even if you know nothing about traders, you can become one with the Olymp Trade. ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৰিজলিউশ্যন, গ্ৰাফিক্স, FPS আপুনি ইয়াত সকলো চেঞ্জ কৰি ল'ব পাৰে আপোনাৰ সুবিধাৰ্থে কৰি ল'ব। যিটো তো আপুনি মোৰ ৰিজলিউশ্যনটো দি লৈ আপোনাৰ স্ক্ৰীন চাইজটো কিমান আছে দি ল'ব 1280 HD আৰু গ্ৰাফিক্সটো আপুনি স্মুথ লাগে নে বেলেঞ্চ লাগে নে HD লাগে নে HDR লাগে সেইটো চিলেক্ট কৰি মই HDR চিলেক্ট কৰিছোঁ। FPSটো আপুনি কিমান স্পীডত সেইটোত FPSত খেলে মই 60 দি দিছোঁ। আৰু এইবিলাক আপুনি সম্পূৰ্ণ ছেটিংবিলাক মিলাই ল'ব। শ্বেডো আপোনাক শ্বেডোটো কেনেকুৱা লাগে এক্সট্ৰিম, আল্ট্ৰা HD এইখিনি কৰি লৈ আপুনি একচেপ্ট ক্লিক কৰাৰ পিছত আৰু এটা এড লাগি যাব আপোনাৰ ধৰক আপুনি যোনটো ৰান গেম দেখিছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ গেমটো ষ্টাৰ্ট হৈ যাব আৰু আপোনাৰ সম্পূৰ্ণ লেগ প্ৰব্লেম একদম সলভ হৈ যাব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।